This is Purabi from 2PD Creations আৰু আজি মই আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈ আহিছোঁ মাছৰ কণী ৰেচিপি আপোনালোকে বাৰু কেনেকৈ বনায় মোক জনাবচোন কমেণ্টত প্ৰথমতে মই 1 কাপ সিজোৱা ভাত লৈছোঁ আধা টুকুৰ বেঙেনা কাটি লৈছোঁ এটা পিয়াজ কাটি লৈছোঁ আৰু আদা নহৰু অকমান পেষ্ট কৰি লৈছোঁ মাছৰ কণীখিনি মই আগতে নিমখ আৰু হালধি দি পেলাই মেৰিনেট কৰি থৈছিলোঁ 1 ঘণ্টামান তাৰপিছত গৰম তেল লৈছোঁ তাত দি দিছোঁ চাব মাছৰ কণী দিলে তেল চিটিকাৰ বহুত চান্স থাকে সেইকাৰণে মই লগে লগে ঢাকনিখন দি দিছোঁ অকমান দেৰি পিছত ঢাকনিখন গুচাই আপুনি লৰাই দিব পাৰিব তেতিয়া আৰু তেল নিচিটিকে এতিয়া মই বেঙেনাখিনি দি দিম আৰু ভাজি থাকিম ভালদৰে অকণমান মই কভাৰ কৰি দিছোঁ যাতে বেঙেনাখিনি ভালদৰে সিজে এতিয়া মই পিঁয়াজখিনি দি দিছোঁ আৰু ভালদৰে ভাজিব লাগিব অকণমান দেৰি ইয়াত মই নিমখ দিয়া নাই কাৰণ মাছৰ কণীখিনি মেৰিনেট কৰোঁতে অলৰেডি মই নিমখ দি থৈছিলোঁ চ' মই ইয়াতে নিমখ নিদিওঁ পিছত ভাত দিয়াৰ পিছত অকণমান মই নিমখ দি দিম নিজৰ টেষ্ট হিচাপত এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু ভালদৰে ভাজি ল'ব লাগিব যেতিয়ালৈ পিঁয়াজখিনি একদম সফ্ট হৈ নাযায় তেতিয়ালৈ আমি ভাজি থাকিম পিঁয়াজ আৰু বেঙেনা অলমষ্ট সিজি গৈছে চ' মই ভাতখিনি মিক্স কৰি দিছোঁ আৰু ভালদৰে ভাজিব লাগিব এতিয়া এতিয়া মই অকণমান নিমখ দি দিম নিজৰ টেষ্টৰ হিচাপত আৰু অকণমান আপোনালোকে জিৰা পাউডাৰ দিব পাৰে মই অকণমান জিৰা পাউডাৰ দি দিছোঁ এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি দিব আৰু অকণমান দেৰি ভাজাৰ পিছত আপোনাৰ ৰেচিপিটো অলমষ্ট ৰেডি হৈ গৈছে চ' এতিয়া আমি প্লেটিং কৰিম চাওঁচোন আহক কেনেকুৱা হৈছে Thank you so much for watching. I'll continue to share my recipes with you all. Please like and subscribe my channel. Bye bye. Stay home, stay safe.